নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ মই গাৰ্গিয়ে আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি মই ভাবিছোঁ এটা ব্লগ বনাওঁ। মানে আজি এটা বিশেষ কাৰণত মই ব্লগ বনাবলৈ ওলাইছোঁ। মানে আমাৰ শংকৰদেৱ সাংস্কৃতিক কলাকেন্দ্ৰ একাডেমীৰ পৰা এখন নাটক কৰিবলৈ যাম আমি। সেই নাটকখনৰ নাম হৈছে জিৰণি। এই নাটকখন পৰিচালনা কৰিছে আমাৰ অভিনয় ছাৰ বীৰেন্দ্ৰ পাটোৱাৰী ছাৰে। এতিয়া ভিডিঅ'টো কিন্তু শেষলৈকে চাই থাকিব। আমি কৰিবলৈ যাম নাটকখন নলবাৰীৰ সৰভোগত। এতিয়া আমি যাম, তাতে বছৰে বছৰে শিশু নাট্য সমাৰ হয়। মানে এতিয়া আমিও কৰিবলৈ যাম। তাতে 3খন নাটক হ'ব, 2খন বেলেগৰ পৰা আহিব আৰু এখন আমাৰ বীৰেন্দ্ৰ পাটোৱাৰী ছাৰে পৰিচালনা কৰিছিল সেইখন। এতিয়া যাম আৰু আমি। আৰু এটা কথা কওঁ, তাতে এটা ধুনীয়া মেছেজ আছে। আমাৰ দৰে সৰু ল'ৰা ছোৱালীয়ে যে দোকানৰ পৰা বহুত বেয়া বস্তুবোৰ খায়, তেতিয়া আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয় আৰু মিছা নকওঁ, ময়ো অলপ অলপ খাওঁ। কিন্তু যেতিয়াৰ পৰা মই ৰিহাৰ্চেল কৰিছোঁ তেতিয়াৰ পৰা এৰো লাগিছে। এতিয়া সময় 10টা বাজিছে। এতিয়া মই অলপ গা পা ধুই আহোঁ, বেগত কিবা কিবি ভৰাব লাগিব। যাওঁ আৰু, আমাক ছাৰে সোনকালে মাতিছে, এবাৰ ৰিহাৰ্চেল কৰিব লাগিব আমি। এতিয়া যাওঁ আৰু শেষলৈকে চাই থাকিব, কাৰণ নাটকৰ কিছু দেখুৱাম আজি আপোনালোকক। এতিয়া যাওঁ আৰু গা পা ধুওঁগৈ। অলপমান সময় ৰ'ব, মই গাটো ধুই আহোঁ। মই গা ধুই আহিলোঁ। মোক মাই মুখনিয়াই দি আছে। ছাৰে অলপ আমাক সোনকালে মাতিছে। মাহঁত যাব দেৰিকৈ, দেউতাও যাব পাৰে, কোনো ঠিক নাই। দেউতাই মোক থ'বলৈ যাব এতিয়া। আমি আটাই অলপ ৰিহাৰ্চেল কৰিলোঁ, কিবাকৈ গাড়ীখনত উঠিলোঁ আৰু বহুত ধেমালি কৰিলোঁ আৰু চিঞৰি চিঞৰি গানো গালোঁ। কিন্তু ছাৰে আমাক ধমক দিলে, তেতিয়া আমি চবেই চুপ হৈ গ'লোঁ। ছাৰে ক'লে, এতিয়া যদি তোমালোকে চিঞৰি থাকা, নাটকৰ সময়ত তোমালোকৰ মাত ভাঙি যাব। এতিয়া অলপ সময় ভিডিঅ' নকৰোঁ, আকৌ যাই পেলাই আপোনালোকক দেখুৱাম। পুৰা ঢুকনি আমি নাটক কৰা ঠাইখিনি পালোহি। আমি নামিলোঁ আটাইয়ে। ছাৰে আমাক শাৰী পাতি নামিবলৈ দিছে। অলপ ভয়ো লাগিছে, আজি প্ৰথম নাটক কৰিবলৈ আহিছোঁ। চাওকচোন, গেটখন কি ধুনীয়াকৈ সজাইছে, কি ধুনীয়া লাগিছে। এয়া এইখিনি ঠাইতে আমি নাটক কৰিম। বেছি দেখুৱাব নোৱাৰিম আজি আপোনালোকক, কাৰণ ছাৰে আমাক নিৰ্দিষ্ট ৰুম এটালৈ যাব দিছে, তাতে সাজ পোছাক আৰু মেকআপৰ কাৰণে। এয়া ভিডিঅ'টো শেষলৈকে চাই থাকিব। মেকআপ কৰা ৰুম আহি পালোঁ। মোৰ লগৰবোৰে মেকআপ কৰি আছে।
এতিয়া ময়ো মেকআপ কৰিবলৈ যাম এয়া মোকো মেকআপ কৰি দিব আৰু এতিয়া বেল নলে তুমি দিগদাৰ আছে আকৌ চাবা নে কাপোৰৰ বেগ লাৰি লয় তোমালোকে কাম জালখনত লাগি গ'লে দিগদাৰ হৈ যাব ফুৰিব নোৱাৰিবা মই সেইকাৰণে কামত তাইয়ে কৈছিল জালত ভাল নালাগে নে খুলি পিনি যিহেতু মই এতিয়া মঞ্চলৈ যাম সেয়েহে মই দেউতাক মোবাইলটো দিলোঁ নাটকৰ কিছু অংশ দেখুৱাবলৈ আপোনালোকক Vamos lá!
এতিয়া আমাৰ নাটক শেষ হ'ল এতিয়া মই ঘৰলৈ যাওঁ আৰু আমি যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব